বন্ধুসকল আজি বহুত দিনৰ মই এটা নতুন ব্লগ লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। আজি এফালে যাম আমি, মোৰ লগৰখিনি আহি আছে, তো সিহঁতে যিমান পাৰে সিমান লেট কৰি থাকে। এতিয়া হ'ল মই এঘণ্টামান ৰখিলোঁ, এতিয়ালৈকে সিহঁত আহি পোৱাহিয়ে নাই। আহি আছে তাকে ৰখি আছোঁ। আজি ক'ত যাম কি কৰিম সকলোখিনি আপোনালোকক দেখাম আমি। ঠিক আছে, আজি ব্লগটো ষ্টাৰ্ট কৰোঁ। ৰাস্তাৰ ভাই আৰু ৰাস্তাৰ ভাই আছে, পিছত আছে মুৰাদ ৰাজ জোন। আমি সকলো এতিয়া গৈ আছোঁ, পামগৈ আৰু বেছি দূৰ নাই। Wake me up at sunrise, 'cause I'm giving up on you and I've had enough of you not giving me enough, you not giving me enough. Now we will recover, 'cause we're only human, yeah, we're only human now. And we found each other, and under the ruins of nothing good with us. এয়া আমি আহি পালোহি। এয়া দেখিছে আপোনালোকে, এইখন আপোনাৰ মেইন গেটখন এইখনৰ পৰাই ষ্টাৰ্ট হয়। চিমাং দেখাই আছে ইয়াত, গোটেই ইয়াত আপোনাৰ ৰিজৰ্টখনৰ গোটেই চিম্বলটো দিয়া আছে। আপোনালোকে দেখিছে ইয়াত ধুনীয়াকৈ দিয়া আছে। এইফালে গ'লেই পাব, এই অকণমান আগতে আছে, বেছি দূৰ নহয়, অকণমান আগত, তাতে পাবগৈ। ঠিক আছে, ব'লক এতিয়া আমি তালৈ যাওঁ। এতিয়া বৰ্তমান আহি পাইছোঁহি আমি। এই জেগাখন ধুনীয়া জেগা, আপোনালোক আহিব পাৰে। মোৰ লগত আছে এয়া মুৰাদ, সি পূৰা ব্যস্ত হৈ আছে, নিজৰ কামত পূৰা ব্যস্ত, ফটো উঠা, এইফালে ৰাস্তাৰ ফটো মাৰি আছে। এতিয়া দেখিছে মুৰাদ পূৰা একদম বিজি মানুহ লৈ বহি আছে পূৰা। ধুনীয়া জেগা, এতিয়া দেখিছে মোৰ বেক পিছফালে কি সুন্দৰকৈ। মই আপোনালোকক ধুনীয়াকৈ দুটামান চিনেমেটিক শ্বৰ্ট দিম, আপোনালোকে চাব পাৰিব। আমাৰ এই কেমেৰামেন আপোনালোকে দেখি আছে, তেওঁ খোজ দেখিয়ে গম পোৱা যায় কি সুন্দৰ তেওঁ ফটোশ্বুট কৰিব। ভাই এই তুমি মোক ফটো এটাক ধুনীয়াকৈ ক্লিক কৰি দিয়া। অকল এবাৰ ট্ৰাই কৰিহে চাব, ট্ৰাই কৰি চাব। লেণ্ডস্কেপ নোখোলাকে তেওঁ ট্ৰাই কৰি চাব, গম পোৱা গৈছে কি সুন্দৰ ফটোশ্বুট কৰিব তেওঁ। সেইটোত আপোনালোকে উঠিব পাৰে, ধুনীয়াকৈ জখলা দিয়া আছে, সুন্দৰকৈ আপোনালোকে জখলা দি ধুনীয়াকৈ ওপৰত উঠিব পাৰে। কি ধুনীয়া জেগা দেখিছে, ওপৰত উঠি পেলাই আচল ফিল্ডটো পোৱা যাব। এইটো ৰডিছৰ টাস্ক হয়, ৰডিছৰ হয়। এইটো পাছ কৰিলে আৰু পুলিচত ডাইৰেক্ট, আৰ্মিত ডাইৰেক্ট পাবা দিয়া। ये रास्तार भाई कहाँ जा रहे हो भाई? माउंट एवरेस्ट। ৰাস্তাৰ দেখিছা মাউণ্ট এভাৰেষ্টত গৈ আছে বোলে। ওপৰৰ পৰা খালি নপৰিলে হ'ল আৰু দেই। বা উঠি যোৱা আৰু অকণ আছে, উঠি যোৱা একে ওপৰলৈকে উঠিব পাৰিবা, উঠা। ফুচ হৈ গ'ল নেকি অকণমান গৈ? অকণমান গৈ ফুচ হৈ গ'ল, দেখিছা এটা অৱস্থা। অ ভাই চাহাব, এই ৰাস্তাৰ তুমি ইয়াক পেলাম বুলি ভাবিছা নে উঠাম বুলি ভাবিছা? আৰু এতিয়া ঘূৰি কৰি পৰা হৈ গ'ল, খোৱা বোৱা কৰিলোঁ। তাৰপিছত এতিয়া আমি সকলো যাবলৈ ওলাইছোঁ। আপোনালোক চব আহিব পাৰে ইয়াত, খোৱা বোৱা ধুনীয়াকৈ আপোনালোকে কৰিব পাৰে। ধুনীয়া জেগা, ওচৰতে ইয়াৰ ৰাস্তা পূৰা গৰমত বহি আছে, গৰমত ঘামি জিমি চেচ পূৰা একদম খালি ঘামেই ওলাই আছে। ঠিক আছে, এইটো ব্লগ এতিয়া ইয়াতে সমাপ্ত কৰোঁ। পিছলৈ আকৌ ভাল ভিডিঅ' দিবলৈ ট্ৰাই কৰিম, সকলোৱে চাব। ধন্যবাদ।